रुनजन्स किचनলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম পুদিনাৰ চাটনি, পুদিনা আৰু আমৰ চাটনি। কেনেকৈ বনাই বলকচোন জানো। আমৰ চাটনি বনাবৰ কাৰণে মই এটা কাটি লৈছোঁ আম আৰু অলপ লৈছোঁ ধনিয়া আৰু অলপ বেছিকৈ লৈছোঁ পুদিনা আৰু 3টামান নহৰু লৈছোঁ আৰু অলপ এইটো জিৰা অলপ শুকান কেৰাহীত ভাজি কৰি লৈছোঁ আৰু 4টা জলকীয়া লৈছোঁ আৰু অলপ নিমখ। আমখিনি মিক্সিং জাৰত দি দিম গোটেইখিনি, পুদিনাও দি দিওঁ গোটেইখিনি। এতিয়া ধনিয়াখিনিও দি দিম আৰু জলকীয়াখিনিও দি দিওঁ 4টা আৰু নহৰু 3টা দি দিম আৰু এই জিৰা অলপ আৰু সোৱাদ অনুসৰি নিমখ আৰু অলপ তেল, অলপ দিছোঁ তেল আৰু 1 চামুচমান পানী। এতিয়া এইখিনি মিক্স কৰি দিম। এয়া আম আৰু পুদিনাৰ চাটনি হৈ গৈছে। এতিয়া বাটিত দি দিম। ফ্ৰেণ্ডছ, উলিয়াই লৈছোঁ। চাটনিটো ওপৰৰ পৰা এটা পুদিনা ৰাখি দিম। চাওকচোন ইমান ধুনীয়া হৈছে, সোৱাদটো ইমানেই টেষ্টি হ'ব। আপোনালোকে প্লিজ ট্ৰাই কৰিব আৰু জনাব কিন্তু নাপাহৰিব কেনেকুৱা লাগিল খাই, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। ধন্যবাদ।